2017 চনৰ পৰা প্ৰকৃতিপ্ৰেমী তথা অৰ্কিড বয় হিচাপে খ্যাত যোৰহাটৰ সমীৰ ৰয়ে সজাগতা আৰু সৃষ্টিমূলক প্ৰচাৰ ৰিজাৰ্ভ বাছ অসমীয়া ছবি চাবলৈ যাওঁ আহক এক ব্যতিক্ৰমী প্ৰচাৰ আৰু প্ৰসাৰ ধাৰাবাহিকভাৱে চলাই আহিছে। ঠিক সেইদৰে অসম দিৱসৰ অৰ্থাৎ চুকাফা দিৱসৰ দিনাও যোৰহাটৰ মহবন্ধাস্থিত চুকাফা সমন্বয় ক্ষেত্ৰত ৰিজাৰ্ভ বাছ অসমীয়া ছবিৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু সজাগতাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। নিস্বাৰ্থভাৱে অসমীয়া ছবি আৰু অসমীয়া ভাষা সাহিত্যৰ সৃষ্টিমূলক প্ৰচাৰ কাৰ্যসূচীত সহযোগ কৰে যোৰহাটৰ বিশিষ্ট ব্যক্তি ৰূপম শৰ্মাই। অসমৰ ছবি আৰু সাংস্কৃতিক জগতৰ কেইবাজনো মহিৰূপ শিল্পী ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ, সুদক্ষিণা শৰ্মা, যতীন বৰা, বাহাৰুল ইছলাম আদিৰ প্ৰতি সন্মান জনাই এই প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। বিশ্ব দৰবাৰত অসমীয়া ছবি প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজি 1.5 মাহ ধৰি এই প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে। সমীৰ ৰয় যোৰহাটৰ যুৱক তেখেত আৰু খুব সংস্কৃতিবান এজন ব্যক্তি। তেওঁ অসমীয়া ছবিৰ বাবে বিশেষকৈ প্ৰতিটো সাংস্কৃতিক ক্ষেত্ৰত তেওঁ লাগি থাকে। খুব ভাল এজন কৰ্মী, সামাজিক কৰ্মী। কিন্তু তেওঁ অসমীয়া চিনেমাৰ কাৰণে অহোপুৰুষাৰ্থ যিখিনি কৰি আছে সেইখিনি সঁচাকৈয়ে শলাগ ল'বলগীয়া আৰু তেওঁৰ ওচৰত আমি চিৰকৃতজ্ঞ। আচলতে প্ৰতিখন অসমীয়া চিনেমাত আজি প্ৰায় 7-8 বছৰ ধৰি তেওঁ ইমান ওতঃপ্ৰোতভাৱে লাগি আছে আৰু ইমান একাগ্ৰতাৰে লাগি আছে যে প্ৰতিজন অসমীয়া ব্যক্তিয়ে যাতে প্ৰতিখন অসমীয়া চিনেমা ভালদৰে চায় আৰু মৰম আদৰ কৰে, তেওঁলোকে নিজৰ অন্তৰৰ পৰা অসমীয়া ছবিক আদৰি লয়। তেনেকুৱা কিছুমান পদক্ষেপ তেওঁ নিজৰ ফালৰ পৰা গ্ৰহণ কৰিছে আৰু তেওঁ প্ৰতিখন অসমীয়া চিনেমা ৰিলিজ হোৱাৰ লগে লগে তেওঁ তাৰ প্ৰমোশ্যনৰ কাৰণে কিবা এইখিনিতে মই এটা কথা জনাবলৈ ভাল পাম যে সমীৰ ৰয় তেখেতক সকলোৱে চিনি পায়। অসমীয়া চিনেমাৰ এৱেৰনেছ লৈ পেলাই তেওঁ ইতিমধ্যে বহুত পদক্ষেপ হাতত লৈছে আৰু আটাইতকৈ ডাঙৰ কথা মানে যদি তোৰ দাগ চুনে না কেও আয়ে কি কয় যে তুমি বেংগলীত কোৱা একলা চনৰ বেংগলীত যে ইমান বেয়া দিয়ে নহয়। ছবিৰ অকলে কৰি আছিলে গোটেই কামখিনি আৰু খুব আচলতে প্ৰশংসনীয় এটা পদক্ষেপ। আমি যদি নিজৰ অস্তিত্বটোকে পাহৰোঁ তেতিয়াহ'লে আমি বেলেগৰখিনি আঁকোৱালি থাকিলে কাউৰীয়ে মৰা পাতি পিন্ধা নিচিনা হয় কথাটো। গতিকে নিজস্বতা জীয়াই থাকিবই লাগিব, শিপাৰ সৈতে আমাৰ পৰিচয় থাকিবই লাগিব আৰু সেইকাৰণে সমীৰক মই এই অব্যাহতে গোটেই অসমবাসীৰ হৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। থেংক ইউ।